নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ফ্ৰেণ্ডে ভালে আছে। মোৰ ৰত্না ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। সন্ধিয়া পৰত আমনি লাগি গৈছিল, কি কৰোঁ কি নকৰোঁ লাগিছিল। তাতে আমি বন্ধু এজনৰ ঘৰত গ'লোঁ আৰু নেক্সট দিনাখন আমি বাইদেউহঁতৰ ঘৰত ফুৰিবলৈ গ'লোঁ। মানুহটো বহুত বছৰে হৈছে মানে বাইদেউহঁতৰ ঘৰত যোৱা নাছিলে, সেইকাৰণে বাইদেউ আৰু ভিনদেউ ফোন কৰি মাতিলে, তাৰ কাৰণে আমি তালৈ গ'লোঁ। আৰু গৈয়ে আমি সন্ধিয়া পৰত পাচলি ছিঙিবলৈ গ'লোঁ। পাচলি মানে ইয়াত ঢেকীয়া চব্জি, লেহেতি কি মানে লোকেল চব্জি। আৰু তাৰ গৈ থাকোঁতে ট্ৰেইন আলিৰ ওচৰত ট্ৰেইনখন আহি দিলে আৰু ছাইডেদি আমি ট্ৰেইনৰ আলিয়ে আমি পাচলি ছিঙিবলৈ যাম। এতিয়া অংকুই কি কৰিছে, চিৰপাতত উঠি মুখ ধৰি গৈ আছে। আৰু ইয়াৰ সেউজীয়া পৰিৱেশটো চাব। আৰু আপোনালোকে ওপৰৰ পৰা দেখাই আছোঁ, ট্ৰেইন আলিৰ ওপৰৰ পৰা তলত মানে খেতি পথাৰবোৰ কিমান চাপৰত আছে আৰু ষ্টেচনৰ আলিটো কিমান ওপৰত আছে, তাকে অলপমান দৃশ্যটো আপোনালোকক দেখাম। আৰু খুবেই ভাল লাগে মোৰ এইখিনি জেগাত যাবলৈ, মানে ট্ৰেইন আলিৰ ওপৰৰ পৰা যিটো দৃশ্য দেখা পায় ইমান ধুনীয়া লাগে নহয়। চবফালে সেউজীয়া পৰিৱেশ। আৰু আপোনালোকে যিহেতু বেটনীবামত চবে নোযোৱা নহয়, প্ৰায়ভাগ চিলাপথাৰৰ মানুহ আছে, চিলাপথাৰৰ মানুহবোৰে বেটনীবাম নহা নহয়। কিমান ধুনীয়া লাগে আলিটো। অলপমান আগত গ'লে আমি চিলাপথাৰ ষ্টেচনটো পামগৈ, কিন্তু চিলাপথাৰত নেযাওঁ। ইয়াতে আপোনালোকে চাব পাৰিছে সন্ধিয়াৰ দৃশ্যটো কিমান ধুনীয়া। আপোনালোকক দেখাবলৈ বিচাৰিছোঁ যে ইয়াত চব্জিবোৰ কিমান ধুনীয়া, ভাত কেৰেলা আৰু ঢেকীয়া, বহুত ধৰণৰ এনেকৈ সেউজীয়া শাক পাচলি ষ্টেচনৰ কাষতে বুটলিলে পায়। সেইকাৰণে মই তাকে অলপমান নিজেও বুটলি আনো বুলি অংকুৱে আৰু মই ভণ্টি বহুত কেইজনে গৈছিলোঁ। আপোনালোকক দেখাই আছোঁ বা যে ওপৰৰ সেউজীয়া পৰিৱেশটো দেখি কেনেকৈ লাগে চাওকচোন আপোনালোকে। মোৰ লগতো যে বেটনীবামৰ যিখিনি সেউজীয়া পৰিৱেশ সন্ধিয়া সময়ত আনন্দ ল'বলৈ গৈছোঁ। আহক আপোনালোককো দেখাই আছোঁ। তললৈ নামি ঢেকীয়া ছিঙিবলৈ যাওঁতে মই টাপককৈ বাগৰি পৰিলোঁ আৰু ইমানে বিষালে নহয়, লাজ পাম বুলি মই ভণ্টিহঁতক দেখিব বুলি মনে মনে ফটকৈ উঠি লৈছোঁ। আৰু চাওক কি ধুনীয়া ধুনীয়া ঢেকীয়া ওলাই আছে। এতিয়া ঢেকীয়া কচি ভণ্টীয়ে আৰু আমাৰ ভাগিন ছোৱালীজনীয়ে ছিঙি দিলে, তাকে মই লৈ আৰু আমাৰ ভাইটিহঁতে গৈ আছিলে যে তাকে দিবলৈ গ'লোঁ। এই দৃশ্যটো চাওক কিমান ধুনীয়া লাগে। আৰু এই ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰি দিব। আজিৰ কাৰণে বাই বাই।